নমস্কাৰ বন্ধু বান্ধৱীসকল, বিহু যোগাৰ চলিছে নাই, ঘৰৰ কাম বন হৈছে নাই বাৰু? আজি আমি পুৰা কামত লাগি আছো আৰু এইপিনে ভাত কেইটামান বনাই খাই লওঁ। আজি ভাতত কি বনাই আছে গম পাইছেনে? ৰঙালাও খাই কোনে ভাল পায় বাৰু? ৰঙালাও এইফালে মই ৰঙালাও ভাজিছোঁ। আমাৰ ল'ৰাই ৰঙালাও খাই খুব ভাল পায়। আমাৰ ল'ৰাটোৱে ৰঙালাও বুলি ক'লে তাক একদম একোৱেই নালাগে। আৰু এইফালে সৰু সৰু পুঠি মাছ আৰু দনিকণা মাছ ভাজি আছো। আজি মাছ আৰু এইফালে ৰঙালাও ভাজিয়ে ভাত খাম। ঘৰত মকৰা জাল ভাঙিছো, ঘৰ চফা কৰিছো, কাপোৰ ধুবলৈ আছে। আৰু আপোনালোকে ঘৰ চফা কৰিলে নাই, কাপোৰ কানি ধোৱা হ'লনে নাই, কি কি যোগাৰ কৰিছে কমেণ্ট কৰি জনাব দেই। আৰু কোনে কি কি কৰি আছে সকলোখিনি জনাব। বন্ধু বান্ধৱী খবৰ ল'ব লাগে ন। খাই বৈ ল'ম আৰু এতিয়া বনাই আছো, এতিয়ালৈকে খোৱাই নাই। ভাজিলোঁ আজি মাছখিনি একদম ইমান ধুনীয়াকৈ পেটু, মানে মাছৰ পেটু নহয়, মাছৰ পেটুৰ লগতে কণী ওলাইছে দেই। কণী দেখিছেনে? একদম পুৰা মাছখিনি কণী ওলাইছে। মাছৰ পেটু এইদৰে ভাজি খাই কোনে ভাল পায়। আৰু এইফালে মোৰ ৰঙালাও আৰু আলু ভাজি হৈ গ'ল, এইফালে মোৰ মাছ ফ্ৰাই হৈ গ'ল, এইফালে শুকান জলকীয়া দুটামান ভাজি লৈছোঁ। আৰু মোৰ আজি এনেকৈ ভাতৰ আইটেমটো আছিলে। খাই বৈ লওঁ দেই, পূৰা ভোক লাগিছে, কাম কৰি কৰি ভাগৰ লাগিছে। আপোনালোকে নাই খোৱা যদি খাই বৈ লওক, আৰু মই খাই বৈ লওঁ। আজিলৈ আহোঁ, বাই বাই।